পিতৃ আছিল চকীদাৰ মাতৃৰ মৃত্যু হৈছিল এক দুৰ্ঘটনাত প্ৰধানমন্ত্ৰী মোদীয়েও যিজনক ছাৰ বুলি কয় ইজনে কেতিয়াবা এখন ৰুটিৰ বাবে কৰিবলগীয়া হৈছিল অশেষ কষ্ট কিন্তু আজি সমগ্ৰ বিশ্ববাসী তেখেতৰ অনুৰাগী হয় আমি ক'ব বিচাৰিছো ভাৰতীয় ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ কাহিনী যি শুনিলে আপুনি জীৱনত হাৰ নামানিবলৈ লাভ কৰিব অনুপ্ৰেৰণা যি কাহিনীয়ে আপোনাক দিব সাহস আৰু সাধনাৰ এক নতুন যাত্ৰা নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নতুন অসম আজি আপোনালোকৰ বাবে এটা বিশেষ প্ৰতিবেদন লৈ আহিছো কোৱা হয় যে মহেন্দ্ৰ সিং ধোনীয়ে গঠন কৰা ভাৰতীয় ক্ৰিকেট দলটো ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ ৰাজহাড় যাৰ ভিতৰত হয়তো সৰ্বাধিক চৰ্চিত নাম হৈছে ৰবীন্দ্ৰ জাদেজা এটা সময়ত আছিল যেতিয়া জাদেজাই না বলেৰে উইকেট দখল কৰিব পাৰিছিল না বেটেৰে ৰান কৰিব পাৰিছিল কিন্তু জাদেজাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল দৰ্শী ধোনীৰ আনকি ধোনীয়ে এই পৰ্যন্ত কৈছিল যে যেতিয়ালৈকে তেওঁ খেলিব তেতিয়ালৈকে জাদেজা দলত থাকিব আৰু ধোনীৰ এই অগাধ বিশ্বাসৰ মান ৰাখিলে জাদেজাই আৰু কঠোৰ সাধনা আৰু অনুশীলনীৰ ফলত জাদেজাই খেলপথাৰত দেখুৱালে নিজৰ দুৰ্দান্ত খেল এটা সময়ত ভাৰতৰ জনপ্ৰিয় ক্ৰিকেট বিশ্লেষক সঞ্জয় মাঞ্চকেৰাৰ আনকি জাদেজাক জাভৰৰ লগত তুলনা কৰিছিল আৰু দীৰ্ঘদিন ধৰি জাদেজা আৰু মাঞ্চৰেকাৰ আছিল অহিনকুল সম্পৰ্ক কিন্তু শেহতীয়া এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে খেলত জাদেজাৰ প্ৰদৰ্শন দেখি মাঞ্চৰেকাৰে ভূয়সী প্ৰশংসা কৰিলে জাদেজাৰ আৰু হাৰ মানিবলৈ বাধ্য হ'ল তাৰ পিতৃ ৬,০০০ টকা দৰমহা পোৱা জন সাধাৰণ চকীদাৰ আছিল যাৰ মাতৃ দুৰ্ঘটনাত অকালতে বিয়োগ ঘটিছিল সেই শিশুটিয়ে কষ্টৰে নিজৰ কাহিনী লিখিলে আৰু আজি পৃথিৱীয়ে সেই কাহিনী শুনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যাক ছাৰ জাদেজা বুলি সম্বোধন কৰে অষ্ট্ৰেলিয়াৰ তাৰকা শেন ৱাৰ্ডে জাদেজাক নাম দিছিল ৰক ষ্টাৰ জাদেজাৰ পিতৃয়ে বিচাৰিছিল যে তেওঁৰ পুত্ৰই পঢ়ি শুনি এটা ভাল চাকৰি কৰক কিন্তু জাদেজাৰ মন আছিল ক্ৰিকেটত যাৰ বাবে ঘৰত বহু মাৰ আৰু গালিও খাবলগীয়া হৈছিল জাদেজাই কিন্তু কাহানিও হাৰ নামানিলে জাদেজাই আপুনি শুনি আচৰিত হ'ব যে জাদেজাই প্ৰথমে মিডিয়াম ফেল্স বলাৰ আছিল কিন্তু প্ৰশিক্ষকে তেওঁক এজন স্পিনাৰলৈ ৰূপান্তৰিত কৰিলে ২০০৫ চনত মাতৃৰ বিয়োগৰ মাত্ৰ ১১ দিন পিছত জাদেজা ভাৰতীয় অনুৰ্ধৰ ১৯ ভাৰতীয় দলত জাদেজা নিৰ্বাচিত হ'ল আৰু এয়াই আছিল জাদেজাৰ সফলতাৰ যাত্ৰাৰ আৰম্ভণি ২০০৫ চনৰ পৰা ২০০৮ চনলৈ জাদেজাই অনুৰ্ধ ১৯ বিশ্বকাপ খেলিলে ২০০৮ চনৰ IPLত ৰাজস্থান ৰয়েলছ দলত নিৰ্বাচিত হ'ল ২০১২ চনত চেন্নাই ছুপাৰ কিংছে জাদেজাক ১২ কোটি টকাৰ বিনিময়ত ক্ষয় কৰিলে কিন্তু ২০১৩ চনত জাদেজাৰ বাবে অপেক্ষা কৰি আছিল এক বৃহৎ পৰীক্ষাই ধোনীৰ নেতৃত্বত এক নতুন ৰূপ পোৱা ভাৰতীয় দলৰ এক গুৰুত্বপূৰ্ণ অংগ আছিল জাদেজা আৰু ২০১৩ চনত চেম্পিয়নছ ট্ৰফিত ১২টা উইকেট দখল কৰি দলৰ জয়ত অতুলনীয় অৱদান আগবঢ়াইছিল সেই সময়তে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টত জাদেজাই আগবঢ়ালে দুৰ্দান্ত প্ৰদৰ্শন কিন্তু ২০১৫ চনৰ পাছত দুৰ্বল প্ৰদৰ্শনৰ বাবে দলত জাদেজাৰ স্থান অনিয়মীয়া হৈ পৰিল কিন্তু হাৰ মানিবলৈ যেন শিকাই নাই জাদেজাই ভাৰতীয় দলৰ পৰা বাদ পৰাৰ পিছতেই পৰৱৰ্তী ৰঞ্জী ট্ৰফি ৪খন খেলত জাদেজাই দখল কৰিলে ৩০টাৰো অধিক উইকেট আৰু বনালে ২১২ ৰান যাৰ বাবে পুনৰ ভাৰতীয় দলত প্ৰৱেশ ঘটিল জাদেজাৰ আৰু নিজৰ দুৰ্দান্ত খেলেৰে প্ৰমাণ কৰিলে তেওঁৰ যাত্ৰা কেতিয়াও শেষ হোৱা নাই আৰু সোনকালে ভাগি পৰা জীৱনত হতাশাৰ সন্মুখীন হোৱা লোকসকল জাদেজাৰ এই অস্মৰণীয় কাহিনী নিশ্চয় উদ্বিগ্ন কৰি তুলিব